Hey guys, welcome back to my YouTube channel. নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ডিজে এছএমএলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ সকলো অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, তাকে ভাবিছোঁ আজি দুৰ্গা পূজাৰ দিনাখন ব্লগ এতিয়া আৰম্ভ কৰোঁ। তাকে ব্লগটো মই ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, যিহেতু আজি দুৰ্গা পূজা। আমাৰ ঘৰৰ পৰা মিনিমাম 1 কিলোমিটাৰ যাব লাগিব। তাতে বহুত ধুনীয়াকৈ দুৰ্গা পূজা পাতে, যিহেতু যোৱা বছৰ লকডাউনৰ পৰা ক'ভিড-19ৰ পৰা দুৰ্গা পূজা তেনেকৈ নিয়ম কৰা নহ'ল। এনেই নিয়ম কৰিলে সৰু সুৰাকৈ। এবাৰ দেৱী চেৱী আনিছে। চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। আমাৰ গাঁওখনত কেনেদৰে দুৰ্গা পূজা কেনেদৰে পাতে শেষলৈকে চাই থাকিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰিব নাপাহৰিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ফাইনেলি ওলালোঁ পূজালৈ বুলি। এয়া ঘৰৰ পৰা ওলাইছোঁ। বহুত ৰ'দ দিছে টানকৈ। ওলাইছোঁ আৰু বাই বাই। এয়া মোৰ পত্নী আৰু মাহী, আমি তিনিটাই ওলাইছোঁ পূজালৈ। দেৱী দৰ্শন কৰি মেলি আৰু পূজাত কি দোকান দিছে নিদিছে নাজানো, যিহেতু ক'ভিড-19 এতিয়াও শেষ হোৱা নাই যে, চলি আছে। 2-এখন দোকান দিছে আৰু। তো গৈ চাওঁ কি হয়, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়াই আমাৰ গাঁওখন, চবফালে সেউজীয়া পথাৰ, ধান ওলাইছে। পূজাৰ পিছত লাহেকৈ ধান দাবলৈ হ'ব। আৰু বেক কেমেৰা কৰি দেখাই দিছোঁ। ফাইনেলি পূজা আহি পাই গ'লোহি। ইয়াতে পূজা পাতে। ৰ'ব বেক কেমেৰা কৰি দেখাই আছোঁ। যোৱা কেইবছৰ এইবিলাকত পূৰা দোকান ভৰ্তি হৈ থাকে, খেলা বস্তু আদি, বিভিন্ন ধৰণৰ বস্তু, খোৱা বস্তু। এইবাৰ সেইবিলাক দোকান নাই। যিবিলাক পাৰ্মানেণ্ট দোকান আছে অকল সেইবিলাকে দোকান দিয়া হৈছে SOP মতে। এনেকৈ বাকী তেনেকৈ দোকান দিয়া হোৱা নাই। ইমান মানুহো নাই আগৰ দৰে। ব'লকচোন চাওঁ মণ্ডপটো। এয়া এতিয়া যিবিলাকে পূজা কমিটি, তেওঁলোকে পূজা দেৱীক, দুৰ্গা দেৱীক আৰতি কৰি আছে। এই সময়খিনি খুব ভাল লাগে। আমি নাযাওঁ বাৰু, আমি টোপোলা দি যিহেতু সেৱা কৰিম বুলি আহিছোঁ। চ' ইয়াৰ পৰাই আপোনালোকক দেখাই আছোঁ আৰতি কেনেকৈ কৰি আছে। এবাৰ আমি অলপ ভিতৰলৈ সোমাই যাওঁ, ওচৰৰ পৰা আপোনালোকক দেখাম দুৰ্গা দেৱীক।
ফাইনেলি আমি পূজা চূজা কৰি খতম কৰিলোঁ আৰু বেছি টাইম নাই অলপ ঘূৰি লওঁ পূজা চূজা কৰি আৰতি চাৰতি কৰি ৰেডি হৈ গ'ল আগৰ ভিডিঅ'টো দেখিলে আৰতি কৰা চ' এয়াই আৰু লেঙে পূজা দুৰ্গা পূজা